ওম নমঃ শিৱায়। আজি মই এইটো ভিডিঅ'ত আপোনালোকক মই শিকাম যে কেনেকৈ আপুনি আপোনাৰ বয়ফ্ৰেণ্ড হওক বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ যিখন বিয়া আছে সেই বিয়াখন ভাঙিব পাৰিব। হয়, প্ৰথমতে মই ক'ব বিচাৰিছোঁ যেন এইটো লোকৰ এখন বিয়া ভাঙা অত্যন্ত বেয়া কাম। এইটো মই কৰিবৰ কাৰণে কাকো মই দিয়া নাই, জাষ্ট মইতো ইনফৰ্মেশ্যনৰ কাৰণেহে এইটো ভিডিঅ' বনাইছোঁ। যদিহে আপোনাৰ প্ৰেম সঁচা আৰু আপোনালোকৰ ঘৰৰ মানুহে আপোনালোকক একচেপ্ট কৰা নাই, বা যদিহে বয়ফ্ৰেণ্ডে বিয়া পাতিম বুলি কৈ পেলাই বহুতখিনি প্ৰমিছ কৰিছে আৰু পিছতকৈ বেলেগ কাৰোবাৰ লগত বিয়া হ'ব চেষ্টা কৰিছে, নাইবা গাৰ্লফ্ৰেণ্ডে আপোনাক ভাল পায় বা বহুতখিনি ভাল পায়, কিন্তু নিজৰ বিয়াৰ প্ৰেছাৰত বা নিজৰ বাপেক মাকৰ প্ৰেছাৰত বেলেগ কাৰোবাৰ লগত বিয়া হ'বলৈ বাধ্য হৈছে, তেতিয়াহ'লে আপোনালোকে এইটো উপায় ডাইৰেক্ট কৰি দিয়ক, মই কৈছোঁ। কিন্তু কাৰোবাৰ বিয়া ভাঙিবৰ কাৰণে বা বিনা কাৰণত কাৰোবাৰ বিয়া ভাঙিবৰ কাৰণে এইটো যিটো উপায় আছে এইটো কেতিয়াও নকৰিব। আৰু যদিহে বহুতো চেষ্টা কৰে এইটো কাম কৰিবৰ কাৰণে, তেনেহ'লে আপোনাৰ জীৱনটো ধ্বংস হৈ যাব, 100% গেৰেণ্টি। হয়, এইটো উপায় মই বহুতখিনি ভাবি চিন্তি পেলাই দিছোঁ। প্ৰথমতে ভাবিছিলোঁ যে মই নিদিওঁ বুলি, তাৰপিছত চিন্তা কৰিলোঁ যে দি দিয়াই ভাল হ'ব, কাৰণ বহুতখিনি এনেকুৱা কাপলছ আছে বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছে বা এনেকুৱা হাজবেণ্ড ৱাইফ আছে যি আনৰ লগত বিয়া সম্পৰ্কত বহিবলৈ চেষ্টা কৰে ঘৰৰ প্ৰেছাৰত। তেতিয়াহ'লে আপোনালোকে এইটো উপায় কৰিব পাৰে। যদিহে আপোনাৰ বয়ফ্ৰেণ্ডে আপোনাক বহুতখিনি প্ৰমিছ কৰি বহুতখিনি সপোন দেখুৱাই পেলাই যদি আন কাৰোবাৰ লগত বিয়া হ'ব ধৰিছে বা বিয়া পাতিব ধৰিছে, বা আপোনাৰ বয়ফ্ৰেণ্ডে ঘৰৰ বাপেক মাকৰ প্ৰেছাৰত আপোনাক বিয়া নাপাতি আন কাৰোবাক বিয়া পাতিব ধৰিছে, তেতিয়াহ'লে আপুনি নিজৰ বয়ফ্ৰেণ্ডটোৰ ওপৰত এইটো কাম কৰিব পাৰে। আৰু যদিহে গাৰ্লফ্ৰেণ্ডে আপোনাক বহুতখিনি আশা দি বহুতখিনি প্ৰমিছ কৰি বেলেগ কাৰোবাৰ লগত বিয়া হ'ব বিচাৰিছে, নাইবা গাৰ্লফ্ৰেণ্ডৰ বাপেক মাকৰ প্ৰেছাৰত যদিহে তাই আপোনাক এৰি পেলাই আন কাৰোবাৰ লগত বিয়া হ'ব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এইটো উপায় কৰক। আপুনি যাৰ ওপৰত এইটো উপায় কৰিব তাহাঁতৰ বিয়াখন 10 দিনৰ ভিতৰতে ভাঙি যাব। হয়, তাহাঁতৰ বিয়াখন 10 দিনৰ ভিতৰতে সম্পূৰ্ণৰূপে ভাঙি যাব। কিন্তু মই আকৌ কৈছোঁ, এইটো উপায় কৰাৰ আগতে বহুতখিনি ভাবি চিন্তি কৰিব, যাতে পিছতকৈ যাতে আপোনাৰ কোনো প্ৰব্লেম নহয়। আহোঁ মই উপায়টো কৈছোঁ শুনক। এইটো উপায় কৰিব লাগিব শনিবাৰে। হয়, আকৌ কৈছোঁ বহী এখন কাগজ এখন বা পেন এটা লৈ লওক। এইটো উপায় আৰম্ভ কৰিব লাগিব আপোনালোকে শনিবাৰে, আৰু সম্পূৰ্ণ 10টা দিন কণ্টিনিউ কৰিব লাগিব। শনিবাৰে মধ্যৰাত্ৰিৰ পৰা আৰম্ভ কৰিব লাগিব। হয়, মধ্যৰাত্ৰি মানে হৈছে 12টাৰ পাছত কৰিব লাগিব। কি আপোনালোকে এটা নেমু ল'ব লাগিব। নেমুটো গোল নেমু লাগিব। হয়, গোল নেমু লাগিব, আৰু নেমুটোত কোনো যাতে দাগ নাথাকে, একেবাৰে সম্পূৰ্ণ ভাল নেমু এটা ল'ব, যাত কোনো দাগ নাথাকে, সম্পূৰ্ণ ফ্ৰেছ নেমু এটা ল'ব। আৰু সেই নেমুটোত আপোনালোকে নিজৰ বয়ফ্ৰেণ্ড, যদিহে বয়ফ্ৰেণ্ডৰ কাৰণে কৰিছে বয়ফ্ৰেণ্ডৰ নাম লিখক, যদিহে গাৰ্লফ্ৰেণ্ডৰ কাৰণে কৰিছে গাৰ্লফ্ৰেণ্ডৰ নাম লিখক। ৰঙা পেন দি লিখিব লাগিব। ৰঙা পেন দি আপোনালোকে নেমুটোত নিজৰ বয়ফ্ৰেণ্ড নাইবা গাৰ্লফ্ৰেণ্ডৰ নামটো লিখক। আৰু লিখাৰ পাছত কি কৰিব লাগিব, আৰু লিখাৰ পাছতে এখন ৰঙা কাপোৰ ল'ব। ৰঙা কাপোৰখনতে সেই নেমুটো মেৰুৱাই ল'ব। ৰঙা কাপোৰ এখন ল'ব আৰু ৰঙা কাপোৰখনতে সেই নেমুটো মেৰিয়াই ল'ব। আৰু মেৰিয়াই লোৱাৰ পাছতে সেই কাপোৰখন আপোনালোকৰ সোঁ হাতেৰে নিজৰ মাথা দি 7 পাক ঘূৰাব। হয়, আপুনি সোঁ হাতেৰে সেই কাপোৰখন ল'ব, নেমু থকা কাপোৰখন ল'ব,
ৰঙা কাপোৰখন সেইখন কাপোৰে সোঁহাতে 7 বাৰ নিজৰ মাথাৰ ওপৰেদি ঘূৰাব আৰু সেই কাপোৰখন আপোনাৰ যিটো গাৰু আছে শোৱা সময়ত যিটো আপোনালোকে গাৰু ব্যৱহাৰ কৰে সেই গাৰু তলত ৰাখি ল'ব আৰু গাৰু তলত ৰাখি লোৱাৰ পাছতে ধুনীয়াকৈ আপোনালোক শুই যাব এইটো কামে সম্পূৰ্ণ আপোনালোকে 10 দিন কৰিব লাগিব এতিয়া যিখিনি উপায় ক'লোঁ মই এইখিনি শনিবাৰৰ পৰা আৰম্ভ কৰিব লাগিব কমপ্লিট 10 দিন আৰম্ভ কৰিব লাগিব আৰু 10 দিন সম্পূৰ্ণ হোৱাৰ আগে দেখিব যেন আপুনি যাৰ কাৰণে কৰিছে ছোৱালী হওক বা ল'ৰা হওক তাহাঁতৰ বিয়াখন ভাঙি গৈছে যেনেকৈ নহওক কিয় 10 দিনৰ আগে গম পাব যে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বা বয়ফ্ৰেণ্ডৰ বিয়াখন ভাঙি গ'ল বেলেগৰ মুখৰ পৰা শুনিবলৈ পাই যাব আপোনালোকে হয় মই আকৌ কৈছোঁ শুনক উপায়টো শনিবাৰ হ'ব লাগিব মধ্যৰাত্ৰি এটা নেমু লাগিব নেমুটো কোনো দাগ হ'ব নোৱাৰিব এটা ৰঙা পেন দি নেমুটোত নাম লিখিব বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ নাম তাৰপাছতে এখন ৰঙা কাপোৰ ল'ব লাগিব ৰঙা কাপোৰখনত নেমুটো মেৰিয়াই লৈ পেলাই নিজৰ সোঁহাতেৰে 7 বাৰ ঘূৰাব লাগিব নিজৰ মাথা দি আৰু 7 বাৰ ঘূৰোৱা হৈ যোৱাৰ পাছতে আপোনালোকে সেই নেমুটো বা কাপোৰখন গাৰ তলত থৈ দিব শোৱাৰ টাইমত আৰু সেই গাৰুটোৰ ওপৰতে আপুনি শুই যাব তেনেকৈ সদায় 10 দিন কৰিব লাগিব শনিবাৰৰ পৰা আৰম্ভ কৰি পেলাই সম্পূৰ্ণ 10 দিন নোহোৱা আগে শুনিবলৈ পাব যে আপোনাৰ বয়ফ্ৰেণ্ড হওক বা গাৰ্লফ্ৰেণ্ড হওক তাহাঁতৰ বিয়াখন ভাঙি গৈছে কিন্তু কমপ্লিট 10 দিন কৰিব লাগিব সম্পূৰ্ণকৈ তেতিয়াহে তাৰ ইফেক্টটো দেখা পাব এইটো উপায় মই জাষ্ট ইনফৰমেশ্যনৰ কাৰণে দিছোঁ যদিহে আপুনি সত্যত আছে যদিহে আপুনি সঁচা প্ৰেম কৰিছে তেতিয়া এইটো ব্যৱহাৰ কৰিব আৰু মই আকৌ কৈছোঁ যদিহে কোনোবাই এইটো ভিডিঅ' চাই পেলাই বিনা কাৰণত যদি কাৰোবাৰ ওপৰত কৰি দিয়ে তেনেহ'লে তাহাঁতৰ জীৱনটো সম্পূৰ্ণ ধ্বংস হৈ যাব অত্যন্ত ধ্বংস হৈ যাব সকলো ফালৰ পৰা ধ্বংস হৈ যাব মই সিমানেই কৈছোঁ কৰাৰ আগতে ভাবি চিন্তি চাই চেষ্টা কৰিব আৰু এইটো ভিডিঅ' যদি ভাল পাইছে এটা লাইক কৰিব লগতে কমেণ্ট কৰিব এইটো ইনফৰমেশ্যন যিটো উপায় ক'লোঁ এইটো মই গুৱাহাটী কামাখ্যা যাওঁতে তাত এজন বাবা আছিলে এগৰাকী ঋষিমুনি পাইছিলোঁ তেখেতে এইটো মোক উপায় দিছিলে বহুত চিক্ৰেট হয় কিন্তু মই ভাবিছোঁ আজি এইটো শ্বেয়াৰ কৰি দিয়াই ভাল যাতে চবেই জানক কিন্তু সেয়াই কামটো কৰাৰ আগতে ভাবি চিন্তি চাব 100 বাৰ ভাবি চিন্তি চাব কিন্তু কামটো এবাৰ কৰি দিয়াৰ পাছত বিয়াখন ভাঙি যাব সেইকাৰণে যায় তাই বেয়া ভাঙিব চেষ্টা নকৰিব কাৰণ যদি অহিত চিন্তা কৰিবলৈ যায় নিজৰো অহিত হৈ যাব ওম নমঃ শিৱায় থেংক ইউ